Hey Rusto, welcome back to Nafis vlog. তো মামাৰ ঘৰ ডে 1 জাষ্ট শুই উঠিলোঁ চাহ তাহ খালোঁ এয়া ৰাতি ইয়াত থকা না আপোনালোকে হয়তো গম পাইছে লাষ্ট ব্লগটোত ক'ত থাকিছোঁ তো ৰস্ত মই মানে গা ধুই মানে আহিলোঁ জাষ্ট ভাত চাত খোৱা নাই এতিয়া চব মাখাই মানে যিটো মানে গেছৰ অলপ মানে হেৰি হৈছে নাটনি হৈছে অকল আমাৰ ঘৰত বুলি নহয় গোটেই অসমখনতে প্ৰায় বহুত মানুহৰে গতিকে মানে আশাত ৰান্ধি আছে মানে আশা মানে কি এই খৰিত ৰান্ধি আছে তো এতিয়া মই গা চা ধুই আহিলোঁ আৰু চৰ্দি লাগিছে কাৰণ ঠাণ্ডা আইচক্ৰীম চব খাইছোঁ কালি সেইকাৰণে তো এনে এটা চিম্পল হেৰি কৰি দিওঁ তো এইটো এটা ঘৰ ইয়াতে তো এখন বিস্তাৰ নানি থাকে এইখনত থকা আমাৰ আৰু আমি যদি আহোঁ থকা মোৰ মতে দেখোঁ নানি আৰু নাজিয়াতে থাকে তাৰপিছত পাপু হৰি থাকে ইয়াতে আৰু যদি ঠাণ্ডাৰ দিন হয় তেনেহ'লে নানি মই থকা মতে দেখোঁ আৰু পাপু আৰু নাজিয়াতে থাকে তো এইটো আৰু ইনভাৰ্টাৰ ৱাশ্বিং মেচিন আছে কাৰেণ্ট চলি আছে এইবোৰ তাৰপিছত এনেকৈ যদি যাওঁ এইটো চাজিয়া আৰু এফালে গ'লে এইটো পাকঘৰ এটা সৰু চাই তো আগতে মই পাকঘৰটো এনেকুৱা নাছিল মানে এইখন নাছিল নতুনকৈ বনাই দিলে বেছিক নাছিল টাইলছ নাছিল ধুনীয়াকৈ এইগিলা বনাই দিলে সিহঁতে মিঠাই আছে খাব লাগিব সেইটো বঢ়িয়া আৰু এফালে আমাৰ বাহিৰত যায় এফালে বাহিৰটো আপোনালোকক পিছত দেখাই চাওঁ আগে আৰু এফালে সেইকাৰণে আৰু এটা ৰুম পায় তো এই ৰুমটো আমাৰ নানাৰ ৰুম লাইটটো দি দিয়া ৰ'ব তো এই ৰুমটো আমাৰ নানাৰ ৰুম সেইটো নানি ৰুম বুলি ক'ব পাৰি এইটো নানাৰ ৰুম তাতে নানা বাগাত দে এখন ডাইনিং ভাত চাত তাতে খায় এইখন আলনা তাৰপিছত এখন সৰু মিৰৰ ফ্ৰিজ চিৰিজ আছে আৰু এইটো মানে কম্পিউটাৰ য'ত মই গেম খেলাওঁ কি আছে ফুটবল আছে আৰু বহুত গেম আছে এতিয়া আপোনালোকে বিশ্বাস নকৰিব পাৰে চাওক সেইটো তাৰপিছত সেইখনেই আৰু মই এতিয়া মানে কি জানেনে মানে এইফালেদি গ'লে ইয়াত ধৰি লওক কিছুমান অলাগতিয়াল বস্তু থৈ দিয়ে আৰু কিছুমান লাগতিয়ালো এইবিলাক এইবোৰ আৰু মানে কিছুমান অলাগতিয়াল বস্তু এটা থৈ দিয়ে আৰু লাগতিয়াল বস্তু মানে পাকঘৰত থবা জাগা নহয় এইটো মানে ইয়াত থৈ দিয়ে এইটো মানে ষ্টক ৰুম বুলি মানে ক'ব পাৰি তাৰপিছত এনেকৈ আমি গৈ থাকিলে আমি পাম এইটো ৰুম তো নাজিয়াতে মোবাইল চাই আছে এইটো আমাৰ পাপু মামাৰ ৰুম পাপু মামাৰ তো তাৰ বিচনা এখন এইটো পুৰণা যুগৰে মানে টিভি আছে টিভিটো এতিয়া চেঞ্জ কৰা নাই পিছতকৈ চেঞ্জ কৰিব আৰু নতুনকৈ মানে ঘৰ বনাই আছে পাপু মামাই যিটো মানে কইনা মানে চাচি না সি তো বনাই আছে আৰু তাৰ চাকৰিও হৈছে টেটত নগদ পষ্টিং আপোনালোকক মানে মই কৈছোঁৱে যোৱাকালি ভিডিঅ'টোত তাকে গৈছিলোঁ সেইটোৱে কথা আৰু এইবিলাক পুৰণা যুগৰ চফা আছে আৰু এফালেদি গ'লে আপোনালোকে ছেম হেৰি পাব মানে সেইফালেদিও এনেকুৱা আহিব পাৰি আৰু এফালেদিও এনেকৈ যাব পাৰি তো ইয়াতে আৰু বস্তু চস্তু আছে আৰু এইটো বাৰাণ্ডাৰ আগফাল আৰু এইফালেদি আপোনালোকক সেইবিলাক পিছত দেখাম আপোনালোকে এইটো বঢ়িয়াকৈ দেখালোঁ আৰু এইবোৰ আগতে ৰং কৰা নাছিল এনেকুৱা আছে তাৰপিছত পুটিং মাৰিছে ৰং কৰিছে কিন্তু ৱালখন বেয়া হৈ গৈছে পানীত হেৰি কৰি দি কেনে তো এইটোৱে কথা আৰু আপোনালোকক মই বাহিৰৰ ফালটো অকণমান পিছত দেখাম পিছত মানে কি কথাটো এনেকুৱা ধৰণৰ হৈছে মানে এতিয়া মানে বহুত মানুহ আছে তাতে আপোনালোকক মই যদি পাৰোঁ অলপমান দেখাই দিম আৰু মোৰ লাজ লাগে নাই সেইকাৰণে ভাত চাত খাই কেনে চবকৈ খুলে মই উঠি কেনে বঢ়িয়াকৈ বাহিৰৰখিনি দেখাই দিম আৰু নতুন ঘৰটো দেখাই দিম কি হৈছে কি কৰিছে আৰু গাইজ বাহিৰত মানে আমাৰ মানে বহুত মানুহ আমাৰ নানাছে আমাৰ লগতে কোনোবা আলহীও মানে আহিছে সেইকাৰণে ভাত ৰান্ধি আছে চৌকাত এয়া চাওক নানাই মানে ভাত ৰান্ধি আছে চৌকাত যিটো মানে গেছৰ বহুত নাটনি হৈছে আমাৰ এটা বুলি নহয় অসমতে তো এইটো আমাৰ ঠগা আমা আৰু আপোনালোকক পাপু আমাক অলপ দেৰিকৈ দেখাই দি আছোঁ তো দোস্ত এতিয়া মানে ভাত খোৱাৰ টাইম আপোনালোকৰ প্ৰায় 2টা বাজিছে ইয়াত ধুনীয়াকৈ আমি গোটা মাখা মানে কি গোটা মাখা নধৰে কিছুমানে ইয়াতে খাব কিছুমানে ইয়াতেও খাব কিছুমানে তাতেও খাব কিছুমানে অলপমান দেৰিকৈ খাব এতিয়া মই ইয়াতে খাম ইয়াতে বহি এনে এখন চেয়াৰত বঢ়িয়াকৈ ভাত আনি দি আছে সেয়া এখন মোৰ ভাত হাতখন ধুই ৰ'ব তো দোস্ত এইটো আপোনালোকৰ মানে পুৰণা ঘৰ এইটো আপোনালোকে চাব পাৰে আৰু এইটো আপোনালোকৰ পাপু মামাৰ নতুন ঘৰ সেইটো পাপু মামা সেইটো নতুন ঘৰ আৰু এইবোৰ আগতে মাটি আছিল তাৰপিছত মাটি কি মাটি আছিল তাৰপিছত এনেকুৱা ব্লক পাৰি দিলে তো এতিয়া চেণ্ডেল নিপিন্ধিকে ডাইৰেক্ট তথাপিও পিন্ধিব লাগিব এখন স্কুটি আৰু এফালেদি যোৱাৰ ৰাস্তা আৰু বাকী এইবোৰ
ডাইৰেক্ট চব ঘৰ আছে বিল্ডিঙো আছে এইটো সেইবোৰ নকওঁ আৰু ইয়াতে আমাৰ এনেই কিবা কানি থৈ দিয়ে মই ভিতৰত নাযাওঁ দেখি দিওঁ এনেই আৰু এইবোৰ কিবা পিঁয়াজ চিয়াজ থৈ দিয়ে এইটোত ষ্টক ৰুম তাৰপিছত এইফালে যাব লাগে আপুনি এইটো আপোনাক চাব পাৰে এইটো আমাৰ গা ধোৱা জেগাত এইটো পেচাবখানা এইটো শৌচ কৰা বাথৰুম আৰু ইয়াতে গা ধুব পাৰি আৰু এইটো আমাৰ পাপুৰ নিউ হোম আপোনালোকে দেখাব পাৰে বঢ়িয়াকৈ আপোনালোকে দেখি আহিছোঁ এইখন বাৰিণ্ডা এখন তাৰপিছত ইয়াত লাইটটো দিব লাগিব কাৰণ বৰ্তমান দেখা পাই না লাইট দিব লাগিব মানে কাম মানে চলি আছে সম্পূৰ্ণকৈ হোৱা নাই লাহে লাহে মানে কৰি আছে যিটো মানে ইমান পইচা নাই মানে কি আৰু লাহে লাহে হৈ আছে হ'ব লাহে লাহে কাম কৰিলেও বাৰু কালি মানে ভালকৈ সেইটোৱে আশা কৰিছোঁ এইখিনি চাব পাৰে খিৰিকী দিছে বঢ়িয়াকৈ আৰু এইটো চিলিং দিছে চিলিং বুলি নকয় নেকি না ফল চিলিং বুলি কয় কিবা কয় তাৰপিছত এইবোৰ কাপোৰ আছে ইয়াত মেল দিছে তো এইটো এটা ৰুম সৌখন বাৰিণ্ডা আৰু এনেকুৱা আহিলে আৰু এটা ৰুম পায় চেম হেৰি দিছে আৰু এইটো এটা ৰুম মানে 1 2 তিনিটা ৰুম আৰু এইফালে আপোনালোকৰ বাথৰুম এইটো এনেকৈ তো এইটো আপোনালোকৰ বাথৰুম হয় বাথৰুমটো কিন্তু বহুত ডাঙৰ আপোনালোকে চাব পাৰে তো গাইছ এতিয়া মানে অলপমান চাহ খাবলৈ ইচ্ছা গৈছে তো সেইকাৰণে খিৰিকীখন মেলি সেইটো ঘৰ এইটো পাকঘৰ চাহ খাব ইচ্ছা গৈছে সেইকাৰণে চাহ বনাই আছোঁ হ'লে আৰু ঠাণ্ডা বতৰত গ'লো যায় দিব চাহ খাই মজা লাগে খালি চাই খাওক সেইটো আৰু এইটো ইলেক্ট্ৰিক গেছ বুলি কয় মানে ইলেক্ট্ৰিক নাই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ আৰু এইটো বঢ়িয়া তলত খোৱা বস্তু আছে ইয়াৰ পৰা চিৰা খাওঁ এই ঘৰলা আছেনে নাই চাওঁ ৰ'ব নাই মানে ময়ে খাইছোঁ খাইকৈ সেই কৰি দিছোঁ এতিয়া নাই নোহোৱা হৈছে এতিয়া চাহটো খাওঁ ৰ'ব গেছটো বন্ধ কৰি বঢ়িয়াকৈ ধুনীয়া ভিউত এইটো কুহি আছে তাতে গাইছ ঠাণ্ডা বতৰত যদি 1 কাপ গাখীৰ দিয়া চাহ পাওঁ আৰুনো কি লাগে একদম প্লাছটো ইয়াত মানে ফুলো দিছি এডাল ফুল আৰু এখন মানে এনেই আৰু বহিবাকে নহয় কিবা চেণ্ডেল অলগতিয়াল বস্তু এনেকৈ থ'বলৈ দিছে বা বহিবও পাৰে যাৰ যি ইচ্ছা এতিয়া মই চালে আপোনালোকে এই ভিডিঅ'টো মানে মানে শেষ কৰা নহ'ল মানে পাহৰি থাকিলোঁ নহয় কিবা এটা কাৰণত নহ'ল সেইটো আপোনালোকক পিছত কমকৈ যাব পাৰে তো মই ঘৰ আহিলোঁ তো এতিয়া চাই মোৰ খেলা তো বাই ভিডিঅ'টো মাছে পৰা 2টা ভিডিঅ' মই দিলোঁ আৰু ভাল দিবলৈ চেষ্টা কৰিম তো স্কুলো খুলিলে স্কুলকো যাব লাগিব সেইটো কথা বাই লগ পাম বেলেগ ভিডিঅ' সৈতে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব